চবফালে কৰোনা 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 গোটেই বিশ্বত কৰোনাক লৈ মানুহৰ সজাগতা বাঢ়িছে তেনেস্থলত আমাৰ মুছলমান সমাজৰ মাজত কৰোনাক লৈ সজাগতা কিমান নিশ্চয় কিছু সংখ্যক লোক সচেতন হৈছে তাৰোপৰি এক বৃহৎ সংখ্যক লোক আছে যি এতিয়াও যিমান সচেতন হ'ব লাগিছিল সিমান সচেতন হ'ব পৰা নাই আৰু ইয়াৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি সেই লৈও মানুহৰ সচেতনতা অলপ কম বিশেষকৈ মুছলমান সমাজত দেখা যায় তেওঁলোক নামাজ কেন্দ্ৰিক হয় মছজিদ কেন্দ্ৰিক হয় অকল মুছলমান সমাজেই নহয় তেনেকুৱা আন সমাজবোৰো মন্দিৰ কেন্দ্ৰিক বা নামঘৰ গীৰ্জা কেন্দ্ৰিক হয় কিন্তু মুছলমান সমাজৰ ক্ষেত্ৰত দেখা যায় কি তেওঁলোকে মছজিদত যেতিয়া নামাজ পঢ়ে ফৰজ নামাজ পঢ়ে ধনী দুখীয়া হোক শিক্ষিত হোক অশিক্ষিত হোক ফকিৰ হোক ভিখাৰী হোক সবেই একেলগে একেটা কাটাৰত গাত লাগা লাগিকৈ থিয় হৈ ফলে নামাজ পঢ়ে আৰু যেতিয়া নামাজ পঢ়ে যেতিয়া সিজদা দিয়ে নামাজত সুবহানা ৰাব্বিয়াল আলা বুলি যেতিয়া মুখ পাটিত লগাই দিয়ে বা মজিয়াত বা জাই নামাজত লগাই দিয়ে আৰু সুবহানা ৰাব্বিয়াল আলা বুলি কয় যদি কেনেবাকে সেই ঠাইডোখৰত কোনোবা বেলেগ মানুহ সিজদা দিছিল আৰু তেওঁৰ কৰোনা ভাইৰাছ যদি আছিল তেনেহলে সেই ভাইৰাছ মানুহজনৰ নাকেৰে বা মুখেৰে দেহৰ ভিতৰত সোমাটো একেবাৰে খাটাং আৰু ফলত কি হ'ব তেওঁৰ পৰা সেই ভাইৰাছ গৈ ফলে ঘৰত তেওঁৰ মাক দেউতাক বা পত্নী বা ল'ৰা ছোৱালীৰ গাত বিয়পিব পাৰে পুৰা চান্স আছে আৰু সেই ঘৰত যদি এজনৰ হৈ যায় ওচৰৰ ঘৰটোত হ'ব তাৰ পিছতে গাঁওখনত হ'ব সমাজখনত হ'ব আৰু তেনেকৈ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব সেই কাৰণে মছজিদত নামাজ পঢ়া আজিৰ তাৰিখত একেবাৰে বন্ধ কৰা উচিত এয়া চাওক মক্কাৰ কাবা শৰীফ ইয়াত মানুহ দুনো কোনো নাই হজ কৰিবলৈ আহা ইয়াত বন্ধ কৰি দিয়া হৈছে এই কাৰণটোৰ কাৰণে চৰকাৰে কি কৈছে প্ৰশাসনে কি কৈছে হেতু আছে কিন্তু নিজেই বুজিব লাগিব এইটো এটা কাৰণ এইটো একদম বাস্তৱ কাৰণ এটা হয় আৰু দ্বিতীয়তে আপোনাৰ মুছলমান মানুহটো যিসকল নামাজি মানুহ আছে তেওঁলোকেতো অজু কৰিয়েই থাকে ভালদৰে অজু কৰক পাক পৰিষ্কাৰ হৈ থাকক আৰু নামাজৰ লগত আৰু এটা কথা জড়িত হৈ আছে আজান যেতিয়াৰ পৰা নামাজ চলি আহিছে তেতিয়াৰ পৰা আজান আছে বিলাল আলাইহিছ সালামে প্ৰথম আজান দিছিলে কিন্তু আজানত যেটো কোৱা হয় হায়ালাস সালা আজানৰ অৰ্থ হৈছে মছজিদলৈ আহা নামাজ পঢ়িবলৈ নামাজলৈ আহা কিন্তু আমি কৈ আছো এতিয়া যে মছজিদত নামাজ পঢ়াটো উচিত নহয় কিছু দিনৰ কাৰণে বন্ধ কৰিব লাগে গতিকে পৰস্পৰ বিপৰীতধৰ্মী হৈছে কথাষাৰ সেইকাৰণে আমি এনেকৈ কৰিব পাৰো নেকি মই তিনিটা পইণ্ট ৰাখিছো আজান দিয়া আমি বন্ধ কৰি দিওঁ হেতু জানো সম্ভৱ হ'ব পাৰে মই নাভাবো মুছলমান সমাজত আজান বন্ধ হ'ব দ্বিতীয়তে আমি এনেকৈ কাম কৰিব পাৰো নেকি যে আমি আজান মাইকত দিয়া বন্ধ কৰি দিওঁ বা এনেকৈ দিম যাতে আজান মছজিদৰ চাৰিবেৰৰ পৰা বাহিৰত নাযায় লাহেকৈ দিম আমি কাৰণ আজান দিলেই মানুহৰ মনত হয়তো এনেকুৱা যাইব পাৰে যে মছজিদত যোৱা নাই নামাজ পঢ়িলে মনটো বেয়া লাগিব পাৰে গতিকে আমি আজান একেবাৰে লাহেকৈ দিয়াটো উচিত বুলি মই ভাবো মছজিদৰ ভিতৰত মাইকত দিব নালাগে আৰু তৃতীয়তে আমি এনেকৈ কৰিব পাৰো নেকি আৰব দেশ কুৱেইটত কি কৰিছে তাত যেহেতু হায়ালাস সালা আজানৰ হায়ালাস সালাৰ অৰ্থ হয় নামাজলৈ অহা তেওঁলোকে আৰবিকত কি কৰিছে হায়ালাস সালা কোৱাৰ সলনি আসলাতু ফি বুইতিকুম বুলি কৈছে আসলাতু ফি বুইতিকুমৰ অৰ্থ হৈছে নামাজ ঘৰতেই পঢ়া গতিকে মানুহ নামাজ ঘৰত পঢ়িছে আজানত যেহেতু তেনেকৈ কোৱা হৈছে তেওঁলোকে আৰবী ভাষা বুজি পায় আমিতো আৰবী ভাষা বুজি নাপাওঁ আজানত কি অৰ্থ হয় আজানৰ আমি অৰ্থই নাজানো মই এই মুহূৰ্তত আপোনালোকক কুৱেইটৰ যি আজান সেই আজানটো আপোনালোকক শুনাই ল'ব বিচাৰিছো আজানটো শুনিবলৈ ভালেই লগা হৈছে আৰু এই তৃতীয় নম্বৰ পইণ্টত মই এটা কথা ভাবো যে কৰোনাৰ সজাগতা অকল যে চৰকাৰৰ বা প্ৰশাসনৰ তেনেকৈ নহয় এখন গাঁৱৰ মুছলমান সমাজৰ মুৰব্বী আছে মৌলানাসকল আছে কাৰী হাফিজসকল আছে তেওঁলোকৰো দায়িত্ব কাৰণ তেওঁলোকৰ কথা মানুহে শুনে এজন ডক্টৰ আহি বা এজন চৰকাৰৰ মানুহ আহি ক'লে হয়তো তেওঁলোকে ইমান গুৰুত্ব নিদিব পাৰে যিমান গুৰুত্ব এজন মৌলানা বা এজন জুনাব বা গাঁৱৰ মুৰব্বীজনে ক'লে গুৰুত্ব দিব গতিকে আজানত যে আমি দিনত 5 বাৰ আমি আজান দিওঁ সেই আজানৰ লগতে আমি যদি মই নকওঁ যে 5 বাৰ দিনটোত 5 বাৰ এবাৰ বা দুবাৰ
মগৰিবৰ সময়ত বা ইছাৰ সময়ত বা ফজৰৰ সময়ত যদি আমি ৰাইজক এই নামাজৰ সময়ত মাইকত কৈ দিওঁ যে কি কি কাৰণত কৰোনা বিয়পিব পাৰে আৰু আমি ইয়াৰ পৰা কেনেকৈ ৰক্ষা কৰি চলিব লাগে, মই ভাবোঁ এই কামটো যদি কৰা যায় তেনেহ'লে ই চৰকাৰৰ কাৰণেও এটা সহায় হ'ব আৰু মুছলমান সমাজত য'ত দূৰ দূৰ চহৰ চাপৰি আছে, ভিতৰুৱা গাঁও আছে, তেওঁলোকেও সজাগ হ'ব পাৰিব। আমি কি ক'ম তেনেহ'লে যদি তেনেকৈ কৰা হয়, আপোনালোকে ভাবে তেনেকৈ কৰা উচিত, আমি ক'ব পাৰোঁ কৰোনা কিহৰ কাৰণে বিয়পে, মানুহ সমাগম হ'ব নালাগে, ঘৰৰ পৰা ওলাব নালাগে আৰু বিশেষকৈ হাত পৰিষ্কাৰ কৰি ৰাখিব লাগে। কৰোনাৰ ভাইৰাছ বতাহত এনেকৈ বিয়পি নুফুৰে, আমি যদি হাতছি মাৰোঁ, যদি আমাৰ ভাইৰাছ ভিতৰত আছে সেই হাতছি গৈ মানুহৰ গাত যদি পৰে আৰু কেনেবাকৈ আমাৰ হাতত লাগি সেই হাতেৰে আমি যদি নাক টাচ কৰোঁ, মুখ টাচ কৰোঁ, চকু লাৰোঁ, এই ভাইৰাছ ভিতৰত বিয়পিব পাৰে, ভিতৰত সোমাই যাব পাৰে আমাৰ মুখেদি নাকেদি। আৰু দ্বিতীয়তে আমি সতৰ্কতা অৱলম্বন কৰা দৰকাৰ যাতে গাঁৱৰ ডেকা ল'ৰা ছোৱালীবিলাকে আপোনাৰ চাৰিআলিত গৈ পেলাই কেৰম বৰ্ড খেলি নাথাকে, দোকানত গৈ বহি পেলাই নাথাকে, তাচ খেলি নাথাকে, চাধা মাৰি ভগাই ভগাই খাই নাথাকে। আৰু তৃতীয়তে কোনো যাতে কাৰো ঘৰত এইখিনি সময়ত নাযায় আৰু কিবা কাৰণত যাব লগা হ'লেও ৰাইজে এটা কাম কৰা উচিত, ঘৰৰ সন্মুখত আপোনাৰ পানী আৰু চাবোন ৰাখি থোৱা উচিত যাতে মানুহ আহিলে হাত চাত ধুই পেলাইহে ঘৰৰ ভিতৰত সোমায় আৰু তেওঁলোকৰ পৰা গ'লেও যাতে সেই মানুহজনে তেওঁলোকৰ ঘৰত সোমোৱাৰ আগতে হাত চাত ধুই পেলাই সোমায়, কাৰণ মানুহজনৰো ভাইৰাছ থাকিব পাৰে, কাৰণ যাৰ ঘৰত গৈছে তেওঁলোকৰো ভাইৰাছ থাকিব পাৰে। আৰু তৃতীয়তে আমি বাহিৰত যদি বজাৰ সমাৰ কৰিবলৈ যাওঁ, বাহিৰত যাওঁ, ঘৰত আহি পেলাই গা পা ধুই কাপোৰ চেঞ্জ কৰি ধুই নতুন কাপোৰ পিন্ধিহে ঘৰত সোমাব লাগে। এইখিনি কথা আমি গুৰুত্ব দিব লাগিব। মই ভাবোঁ আপোনালোকে এই বালা মুচিবতৰ সময়ত বহুত বালা মুচিবত আহিছে, নূহ আলাইহিছ ছালামৰ সময়ত কি বানপানী আহিছিল সেইখিনি সময়ত, তাৰপিছত কত ধৰণৰ বালা মুচিবত পৃথিৱীত আহি আছে। আমি ভাবোঁ যে আমি এই কৰোনা ভাইৰাছৰ লগতো যুঁজ কৰি এদিন জিকিম, তাৰ কাৰণে আমি সজাগতা হ'ব লাগিব। আৰু মই ভাবোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে কিছু হ'লেও এটা মেছেজ পাইছে আৰু এই ভিডিঅ'টো আপোনালোকে যদি চাৰ্কুলেট কৰে মই বেছি ভাল পাম আৰু সমাজৰো সেৱা কৰা হ'ব বুলি ভাবোঁ। ধন্যবাদ।